নতুন বছৰ আহিবলৈ মাত্ৰ কেইদিনমান বাকী আছে। তাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ। যদি মই কেতিয়াবাই কাৰোবাক বেয়াকৈ কৈছিলোঁ তেন্তে মোক ক্ষমা কৰি দিবা। এই বছৰটোত বহুত কিবা দেখুৱাইছে আৰু বহুত কিবা শিকাইছে, সেইটো যিটো আমি কেতিয়াও চাব খোজা নাছিলোঁ, কিন্তু শিকাৰ বহুত দৰকাৰ আছিল। বহুত কিবা হেৰুৱাইছোঁ আৰু নিজক পাইছোঁ। যি গৈছে কিবা নহয় কিবা শিকাই গৈছে। যি আছে কেৱল ঈশ্বৰৰ কৃপাত আছে। মই সেই মানুহসকলক থেংক ইউ ক'ব বিচাৰিছোঁ যিয়ে মোৰ লগত আছিল আৰু মই বিপদত পৰাত গুচি গৈছিল। সিহঁতে শিকাই থৈ গৈছিল যে বিশ্বাস কৰিবা, কিন্তু চকু বন্ধ কৰি কেতিয়াও নহয়।